নমস্কাৰ স্বাগতম জানাইছো এই মুহূৰ্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি বস্তু জানিব পাৰিব তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব গোটেইখিনি বস্তু আপোনালোকৰ বাবে দৰকাৰী তো আপোনালোকে এটা দেখিবলৈ পাইছে সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকক 10 ডিচেম্বৰ 2021 তাৰিখৰ ভিতৰত টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট সিস্টেমত পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল এয়া বাধ্যতামূলক ইয়াতে আপোনালোকে দেখিবলৈ পাইছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক জনাইছে যে টিচাৰ ট্ৰান্সফাৰত যিসকল শিক্ষকে ভাগ ল'ব তেওঁলোকক অতি সোনকালে আপোনালোকক 10 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ পঞ্জীয়ন কৰিব লাগিব আপোনালোকে এপ্লাই কৰিব লাগিব যদি আপোনালোকে ট্ৰান্সফাৰ প্ৰক্ৰিয়াত ভাগ ল'ব বিচাৰে আপোনালোকে যদি ট্ৰান্সফাৰ হ'ব বিচাৰে আপোনালোকে এই লিংক দুটাৰ জৰিয়তে কৰিব লাগিব আপোনালোকে hrmsassam.in এই যিটো পৰ্টেল এই পৰ্টেলত লগতে আপোনালোকৰ ssa.assam.gov.in এই পৰ্টেল এই দুটা পৰ্টেলৰ যোগে আপোনালোকে কৰিব লাগিব আপোনালোকে ssa.assam.gov.in ত গৈ আপোনালোকে hrms ৰ লিংক পাব হেইটোৰ যোগেদি আহিব পাৰিব আপোনালোকে ডাইৰেক্ট hrmsassam.in যেটো পৰ্টেল হে পৰ্টেলত গৈ আপোনালোকে কৰিব পাৰিব তো আপোনালোকে অকনো সময় নষ্ট নকৰি আপোনালোকৰ যিখিনি কৰিবলগীয়া আছে আপোনালোকে এতিয়া হনকালে কৰি লওক এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনালো ভাল লাগিলে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব এনেকুৱা ধৰণৰ আপডেট প্ৰথমতে পাই থাকিবলৈ এই ভিডিঅ'টোত ইমানে আকৌ এক নতুন ভিডিঅ'ৰ সৈতে জয় অসম ধন্যবাদ।